ল'ৰাক মাংস আনিবলৈ পঠাইছোঁ। ল'ৰাই আৰামত মাংসখিনি আনি পেলাই বোলে ফ্ৰিজত ভৰাই থৈ দিছে, গম পায়নে? মই এইফালে মাংস বনাবলৈ কচু কাটি আছোঁ আৰু মোৰ ল'ৰাই আনি আৰামত ফ্ৰিজত ভৰাই থৈ দিছে। এই দেখিছেনে? মাংসখিনি আনি দিবগৈ লাগে মোক, সি আৰামত ফ্ৰিজত ভৰাইছেহি। ল'ৰা মানুহ যে, দেখিছে? মই আজি কচুৰ লগত মাংস বনাম দেই, চাই থাকক আপোনালোকে। মই আজি কচুৰ লগত, আৰু এইফালে আমাৰ টিকলাকেইটা দেখিছে? এইয়া টিকলা এইকেইটা দেখিছেনে? বান্ধি থৈছোঁ। আৰু এইফালে কচু কাটি আছোঁ। কচুৰ লগত আজি মাংস খাম। এইটো কচুৰ লগত মাংস খাই পেলাই খুব ভাল লাগে, মিঠা হৈ যায়। চাওক দেই, আজি আমাৰ গাহৰি মাংস আৰু নীল কচু। এইফালে চাওকচোন, গাহৰি মাংস দেখিছেনে? মাংস আৰু এইফালে হৈ গ'ল নীল কচু। আজি এনেকৈ খাম বুলি ভাবিছোঁ। এয়া মোৰ বাৰীৰ কচু হয় দেই, মই ৰোৱা। খায়নে আপোনালোকে এনেকৈ? আমি আকৌ খাওঁ। যি লগতে মিলক, বনাব জানিলে ধুনীয়া লাগে। গাহৰি মাংস আৰু কচু।